ওয়েলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ চবৰে খবৰ ভাল, মোৰো খবৰ ভাল। চ' মই এতিয়া আমাৰ আঠখেলীয়া নামঘৰ আপোনালোকে চবে চিনি পায়, তালৈ গৈ আছোঁ। চ' আপোনালোকক দেখুৱাই আছোঁ, ব'লক। এতিয়া মানে ইয়াৰ পৰাই এখন মানে দৈয়াং বাগান বুলি কয়, আমি এইখিনিত পাইছোঁহি। চ' আপোনালোকক এইখিনিৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ, ঘৰত ষ্টাৰ্ট কৰিবলৈ টাইম নহ'ল। চ' আপোনালোকক মানে লৰালৰিকৈ ওলাই আহিলোঁ ন, সেইটো কাৰণে ষ্টাৰ্ট কৰিবলৈ টাইম নহ'ল। চ' আপোনালোকক ব'লক গৈ থাকোঁ। চ' গাইজ গৈ আছোঁ এতিয়া। চ' বাইক মই নাই চলাওঁ, মই বহিয়ে গৈ আছোঁ। চ' এইফালে দাদাজনে চলাই আছে বাইক, মই বহি আছোঁ। চ' এখন দৈয়াং দিছে, দৈয়াং বাগান কিমান ধুনীয়া, বাগানৰ খেতি কৰি থকা আছে। এইবোৰ কি সুন্দৰ দৃশ্য, এখন দৈয়াং বাগান বুলি কয়। এয়া ফেক্টৰী, ইয়াত চাহ ফেক্টৰী মানে চাহ এনেকুৱা চাহ খেতি কৰে ন। তাৰপিছত ফেক্টৰী মানে এনেকুৱা ফেক্টৰী হয় আৰু চাহপাত বনোৱা ফেক্টৰী হয়। এয়া গাইজ ফাইনেলি আঠখেলীয়া নামঘৰ নাই পোৱা। চ' মানে বা এজনী ঘৰত সোমাইছে, মানে দাদাজনে চুৰিয়া পিন্ধিব চাগে। চ' আপোনালোকক দেখুৱাই আছোঁ বলক। এতিয়া বাহঁতৰ ঘৰ সোমাই পাইছোঁ। ডাইৰেক্ট গৈ পেলাই আঠখেলীয়া নামঘৰত পাই আছোঁগৈ। ফাইনেলি আঠখেলীয়া নামঘৰত পাই গ'লোহি। এয়া আঠখেলীয়া নামঘৰ। ওচৰলৈ যাওঁ, জোতা চেণ্ডেল খুলি মেলি ভৰি হাত ধুই মেলি ভিতৰত চাকি বন্তি জ্বলাই মেলি সেৱা ল'ম। চ' সেৱা লৈ পেলাই আপোনালোকৰ ভিতৰত কি আছে চব দেখুৱাই দিম আপোনালোকক। চ' ইয়াত পুখুৰী এটাও আছে বোলে। চ' এইবোৰ দেখুৱাই পেলাই আপোনালোকক তাৰপিছত অকণমান দেৰি ভগৱানৰ ওচৰত সেৱা চেৱা লৈ পেলাই ঘৰলৈ যামগৈ। ফাইনেলি ভিতৰত সোমালোঁ, ভিতৰলৈ সোমাই আহিলোঁ মানে। ত' এতিয়া ভৰি হাত ধুই মেলি চ' নামঘৰৰ ভিতৰলৈ যামগৈ। চ' ইয়াত টেপ চেপ আছে। চ' ভৰি হাত ধুব। চ' গাইজ এয়া আঠখেলীয়া নামঘৰ। ইয়াত চাকি বন্তি দিয়ে বোলে, চাকি বন্তি দি মেলি আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি ভিতৰলৈ আহিলোঁ, এয়া ভিতৰৰ দৃশ্য। চাকি জ্বলাব লাগিব ইয়াত। এয়া আঠখেলীয়া নামঘৰৰ ভিতৰৰ দৃশ্য, মানে চাকি তাকি জ্বলোৱা এইটো ইয়াত নাম হৈ থাকে ন, নাম হোৱাৰ ইয়াৰ দৃশ্য ইয়াত। চ' ইয়াৰ ভিতৰতো হ'বনে? চ' ভাদ মাহত ইয়াত মানে ঢেৰ মানুহ থাকে, মানে যাবলৈ জেগা নাইকিয়া হৈ যায়, গোটেই বহি থাকে লাইনকৈ এইবোৰত। এতিয়া আমি ভাদ মাহত নাই অহা ন, ইয়াত মানুহ নাই, মানুহ কম, বহুত মানুহ কম আহিছে ইয়ালৈ। চ' মানে ভাদ মাহত ইয়াত মানে সোমাবলৈ জেগা নাইকিয়া হয়, ইয়াত একদম সোমাবলৈ জেগাই নাইকিয়া হয়। মই এতিয়া পাছফালে আহিছোঁ, পাছফালৰ দৃশ্য আপোনালোকক দেখুৱালোঁ। চ' গাইজ চ' পাছফালে আহি গৈছোঁ। এইফালে ইয়াত হেৰি আছে, মণিকোট আছে। চ' ইয়াত পাছফালে আহি গ'লোঁ, মানে গোটেইটো দেখুৱাই দিছোঁ আপোনালোকক। চ' গাইজ এয়া গোটেই আঠখেলীয়া নামঘৰ গোটেই আপোনালোকক পাঁচ চাইডৰ পৰা আগফালে গোটেই দেখুৱালোঁ আপোনালোক। চ' গাইজ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। আৰু কোনে নাই অহা আপোনালোকে আহিব আঠখেলীয়া নামঘৰলৈ। চ' বৰ ধুনীয়া নামঘৰ হয়। চ' বহুত দূৰৰ পৰা মানুহ আহে ইয়ালৈ। নতুন বন্ধু বান্ধৱী মোৰ ভিডিঅ' চাইছে যদি মোক ছাপোৰ্ট কৰিব, সেয়াই।